নমস্কাৰ নমস্কাৰ সকলোকে নমস্কাৰ পুনৰ অন্যটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ আমাৰ এই ধুনুহঁত আহিছিলে যাবলৈ ওলাইছে কালি আহিছিলে কালি ঋতুহঁতৰ দেউতাকৰ শ্ৰাদ্ধ আছিলে বছৰেকীয়া সেইকাৰণে আহিছিলে আজি যাবই ওলালে নাথাকে স্কুল আছে স্কুল বন্ধ নাই কোৱা যাব ওলালাই আয়ো আজি লাজ লাগিলে আজি ধুনু লাজ লাগিলে দেউতা হেৰিলে ওলাই গ'ল অ' বা যোৱাগে বাবা বোলে মোৰ লগত থাকবা বাই বাই কি হ'ল নাথাকা মনটো কি হ'ল বেয়া লাগিছে নি নাথাকে বাবা আকৌ আহিবা মাইনাহঁত গ'লগৈ গৈ মাও গ'ল আকৌ মাৰ মানে কিবা অসুখ হৈ আছিলে যে কিবা চেকআপ কৰাব লগা আছে টেষ্ট কিছুমান কৰাব লগা আছে ইয়াৰ পৰা আৰু হঠাতে যোৱাও অসুবিধা তাতে থাকি পেলাই দেখাব পাৰিব সেইকাৰণে মাও গ'ল আৰু আমাৰ এওঁ কৰি আছে পানীৰ কাম দেখাই আছোঁ ৰ'ব পানীটো সেইখিনি কেনেকৈ পেকিং কৰে কি কথা সেইখিনিতো আপোনালোকক দেখুওৱা হোৱাই নাই গতিকে অকণমান দেখাই দিওঁ বটলবিলাক খুব চাফাকৈ ধুব লাগে বাহিৰবিলাক ধুব লাগে ভিতৰবিলাক ধুব লাগে চাফাকৈ নহ'লে যিমান হ'লেও খোৱা বস্তু যে চাফ চিকুণকৈ ৰাখিব লাগে জেগাবিলাক আমাৰ এওঁ মানে নিজে কৰে যিমান হ'লেও খোৱা বস্তুটো যাতে কমপ্লেইন নাহে বা কমপ্লেইন হ'ব নালাগে এনেকুৱা ধৰণৰ সেইকাৰণে তেওঁ নিজে কৰালৈকে কৰি আছে আৰু নিজে কিছুমান বস্তু নিজে কৰাটো ভাল নিজৰ কথা বদনাম হ'লে আমাৰে হ'ব গতিকে কিছুমান কাম এইবিলাক মেচিনবিলাক চলাই থকা হৈছে আৰু এওঁ এডাল অনলাইনত আজি এনেকুৱা ঘৰ মোচা এই আনিছে ভালেই মানে বেয়া হৈ নাচানো কিন্তু বৰ বেছি বেয়া নহয় এইকেইডাল লগতে পানীও ল'ব পাৰি সেইডালত শুকুৱাইও ল'ব পাৰি চেপি পেলাই কি কয় আৰু এই বাদাম কেইটামান আৰু খিচমিচ দুটামান তিয়াই থৈছিলোঁ খাম বুলি আজি দিনত সোনকালে খাব লাগে খাবলৈ সময় পোৱা নাই এতিয়াই খাই দিওঁ আবেলি হ'ল এতিয়াই খাই দিওঁ তাৰমানে আগবেলা আম খালোঁ আম কাটি এতিয়াই খাই দিওঁ ভালেই লাগে খাই বেয়া নালাগে জানো গুড় আনিব যাব লাগিব নেকি নালাগে নেকি আহিব নিজে ন আৰু গৰু আনিবলৈ আগবাঢ়ি গৈছিলোঁ পোৱালিটো মানে বহুত দূৰত থাকিলে সি মোক দেখি দৌৰ মাৰিলে আহাকৈ চিঞৰিলে আনদিনাখন আহি যায় আজি কিবা দৌৰি গ'ল মাকে এৰি থৈ আহিলে বহুত দূৰলৈকে গ'ল সেইকাৰণে বেছি দূৰ মই আৰু নগ'লোঁ এইখন আমাৰ গ্ৰীণে কোৱা পানীৰ মানে বেনাৰ এখন মাৰি থৈছে ইয়াতে
আৰু ধুনুহঁত আহিলে আহি যাব লগা হ'ল। সিহঁতৰ গৰমৰ বন্ধ হোৱা নাই, আচলতে মাকৰ ছুটি হোৱা নাই ঋতুৰ। মাইনাহঁতৰ বোধহয় বন্ধ 1 তাৰিখৰ পৰা দিব, বাবাৰটো বন্ধই, সেইকাৰণে নাথাকিলে। গৰমৰ বন্ধত বোধহয় আহিব সিহঁতি থকাকৈ কেইদিনমান। কেইদিন থকাকৈ আহে, কেতিয়া আহে সেইটো ভালকৈ নাজানো, বন্ধ পোৱাৰ পিছতহে গম পাব, সিদ্ধান্ত ল'ব সিহঁতি থকাকৈ কেইদিনৰ কাৰণে আহে। পুতুককৈ আহি পুতুককৈ গুচি গ'ল, অলপ সময়ৰ কাৰণে মাত্ৰ এনেই দেখা কৰি গুচি গ'ল, মাকো লৈ গ'ল, সেইকাৰণে আহিলে। আহিয়ে যাবলৈ ভাগৰহে লাগিলে পোৱালি খেদিবলৈ গৈ। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰি দিওঁ। বাই 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 বাই। বেলেগ এটা ভিডিঅ'ত পুনৰবাৰ লগ পাম আপোনালোকক। গোটেই জংঘললৈ বাই বাই।